হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ মাজলৈ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সকলো কথা বুজি পাব। বলক তেনেহ'লে আজিৰ ভিডিঅ'ৰ মাজলৈ যাওঁ। লগতে আজিৰ ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো কাৰ ওপৰত হ'বলৈ গৈ আছে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ বিপদত পৰিছে। হয়, সীমান্ত শেখৰে বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈক এক বিতৰ্ক পোষ্ট লিখে আৰু গৌৰৱ গগৈৰ বিষয়লৈ কি লিখিলে পোষ্ট আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আপোনালোকে প্ৰথমে সেই বিশেষ পোষ্টটি চাই লওক। সীমান্ত শেখৰে লিখে যে প্ৰায় 8 বছৰ আগতেই গৌৰৱ গগৈ গোডেচি এই পোষ্টটো দিছিল জুবিন গাৰ্গদাই আৰু এই পোষ্টটোৰ পৰা এটা কথাই বুজিব পাৰিলোঁ যে 8 বছৰতো অসমীয়া শিকিব নোৱাৰিলে গৌৰৱ গগৈয়ে। এনে অসমীয়া ভাষাটোক শুদ্ধকৈ ক'ব নজনা তথা যোৰহাটৰ চাৰিসীমা চিনি নোপোৱা বহিৰাগত প্ৰাৰ্থী বহাগৰ কুলি নহয় কি। সেয়া আপোনালোকে দেখিলে সীমান্ত শেখৰ পোষ্টটো আৰু তেওঁ জুবিন গাৰ্গৰ এটা পোষ্ট শ্বেয়াৰ কৰি পিনি 8 বছৰ আগতে জুবিন দাই দিয়া এটা পোষ্ট শ্বেয়াৰ কৰি এই বুলি লিখিছিল। আৰু গৌৰৱ গগৈক এনেকৈ কোৱাৰ পাছত সীমান্ত শেখৰক ৰাইজে খুব বেয়াকৈ জাৰিলে। এতিয়া তেওঁ ৰাইজৰ ৰোষত পৰিছে। ৰাইজে তেওঁক কি বুলি মন্তব্য কৰিছে আপোনালোকক কেইটামান মন্তব্য দেখাই ল'ব বিচাৰিছোঁ। আপোনালোকে মন্তব্যকেইটা চাই লওক। আৰু আপোনালোকে নিশ্চয় দেখিলে গৌৰৱ গগৈক এনেধৰণৰ পোষ্ট দিয়াৰ পাছত সীমান্ত শেখৰক ৰাইজে কেনেকৈ মন্তব্য কৰিছে, সীমান্ত শেখৰৰ প্ৰতি ক্ষোভ উজাৰিছে। কি মন্তব্য কৰিলে আপোনালোকে নিশ্চয় দেখিলে। আৰু এই বিষয়ত আপোনালোকৰ মন্তব্য কি ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। সীমান্ত শেখৰৰ ওপৰত আপোনালোকে মন্তব্য জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ যিসকলে ছাবস্ক্ৰাইব কৰা নাই অল বাটনত ক্লিক কৰি ৰাখিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতীয়াকৈ পায়। তো আজিলৈ আহিলোঁ, ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'।